হেল্ল' গাইজ, তো সকলোকে আমাৰ নতুন চেনেল ASDS এডুৱাপলৈ স্বাগতম জনাইছোঁ। চ' গাইজ, আজি আমি পঢ়িম ক্লাছ 10ৰ মেথছৰ প্ৰথমটো চেপ্টাৰ বাস্তৱ সংখ্যা। চ' দেৰি নকৰি আমি পটককৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। চ' ষ্টুডেণ্ট, বাস্তৱ সংখ্যা পাঠটোত 3টা অনুশীলনী আছে। চ' মই তিনিওটা অনুশীলনী 3টা সৰু সৰু ভিডিঅ'ত শেষ কৰিম। যিহেতু এটা ভিডিঅ' বনাই পেলাই শেষ কৰিলে তোমালোকে আমনি পাবা, সেয়েহে মই 3টা ভিডিঅ'ত শেষ কৰিম। চ' ষ্টুডেণ্ট, প্ৰথম অনুশীলনীত কিছুমান ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন আছে যিখিনি পৰীক্ষাত আহিব পাৰে। চ' সেইখিনি তোমালোকে চাই লোৱা। চ' প্ৰথমতে চোৱা, পাটীগণিতৰ মৌলিক উপপাদ্যটো কি। এইটো পৰীক্ষাত প্ৰায়ে আহে। প্ৰতিটো যৌগিক সংখ্যাকে কেতবোৰ মৌলিক সংখ্যাৰ পূৰণফল হিচাপে এক অদ্বিতীয় ৰূপত প্ৰকাশ কৰিব পাৰি। এই দৰকাৰী সত্যটোৱে হৈছে পাটীগণিতৰ মৌলিক উপপাদ্য। চ' এতিয়া চোৱা, কিছুমান কলনবিধি বা এলগৰিথম কি। কিছুমান সুসজ্জিত ক্ষেপৰ বা স্তৰৰ এটা শ্ৰেণী এটা কলনবিধি যিয়ে কোনো এক বিশেষ ধৰণৰ সমস্যা সমাধানৰ বাবে এক প্ৰণালী আগবঢ়ায়। আকৌ প্ৰমেয়িকা বা লিমা কি। এটা প্ৰমাণিত বিবৃতি যাক অইন এটা বিবৃতি প্ৰমাণ কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়। এইকেইটা খুব দৰকাৰী প্ৰশ্ন, কিতাপতে আছে আৰু চিন্দি ল'বা, পৰীক্ষাত প্ৰায়ে আহি থাকে। এতিয়া চোৱা, উপপাদ্য 1, ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকা। দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে এটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাত a=bq + r আৰু r 0তকৈ সমান বা 0তকৈ ডাঙৰ হ'ব আৰু bতকৈ সৰু হ'ব। প্ৰথম অনুশীলনীত ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকাটোৱে প্ৰয়োজন হ'ব। চ' আমি এইটো এটা উদাহৰণৰ দ্বাৰা বুজি লওঁ আহা। হৰণ কৰিবলৈ বৰ টান ন? হয়, নহয় ন? সহজ। চ' আমি 7ক 3ৰে হৰণ কৰি চাওঁ আহা। চাওঁচোন আহা কিনো পাওঁ। ইয়াত 7ক 3ৰে হৰণ কৰোঁতে দুবাৰ হৰণ হৈছে আৰু 1 বাকী আছে। এতিয়া 7টো যদি আমি a বুলি লওঁ আৰু 3টো b, 2টো q আৰু বাকী থকাটো r। 7 ভাজ্য, 3 ভাজক, 2 ভাগফল আৰু 1 ভাগশেষ। অৰ্থাৎ ভাজ্য ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এইটোৱে হৈছে ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকা a=bq + r। চ' আহা আমি আগবাঢ়োঁ। চ' উদাহৰণৰ 1টো চোৱা, ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি 4052 আৰু 12576ৰ গসাউ উলিওৱা। চ' এতিয়া আমি চাম সংখ্যা দুটাৰ মাজত কোনটো ডাঙৰ আৰু সৰু সংখ্যাটোৱে ডাঙৰটোক হৰণ কৰিম আৰু r যেতিয়ালৈকে 0 নোলায় তেতিয়ালৈকে আমি হৰণ কৰি গৈ থাকিম। ইয়াত চোৱা, 12576 যিহেতু 4052কৈ ডাঙৰ, তেনেহ'লে 4052ৰে 12576ক হৰণ কৰোঁতে 3বাৰ হৰণ হৈছে আৰু 420 বাকী আছে। যিহেতু 420 শূন্য নহয়, আমি আকৌ পুনৰ 405টোক 420ৰে হৰণ কৰিম। তেনেদৰে 9বাৰ গৈছে আৰু 272 বাকী আছে। তেনেদৰে কৰি কৰি লাষ্টত 24 ওলাব আৰু যেতিয়া r 0 হ'ব, যিটো সংখ্যাৰে হৰণ যায় সেইটোৱে গসাউ হ'ব। অৰ্থাৎ শেষত চোৱা 24 ওলাইছে আৰু 24ক 4ৰে হৰণ হৈ 6বাৰ গৈছে আৰু r 0 হৈছে। সেইকাৰণে 12576 আৰু 4052ৰ গসাউ 4। চ' নেক্সট চোৱা, উদাহৰণ 3, দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ 4q + 1, 4q + 3 আৰ্হিত য'ত q যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা। চ' আমি a এটা অখণ্ড সংখ্যা ল'ব লাগিব। এতিয়া b আমি 4 ল'ব লাগিব। তেতিয়া r কি হ'ব? r 0, 1, 2, 3। যিহেতু r bতকৈ সৰু হয় সেইকাৰণে আৰু 0ৰ সমান হয় বা 0তকৈ ডাঙৰ হয়, তেনেহ'লে r 0, 1, 2, 3 হ'ব। আৰু তেতিয়াহ'লে a আমি পাম 4q, 4q + 1, 4q + 2 আৰু 4q + 3। যিহেতু a এটা অযুগ্ম সংখ্যা সেইকাৰণে সি 4q আৰু 4q + 2 হ'ব নোৱাৰে। সেয়েহে আমি পাম যে a 4q + 1 বা 4q + 3 হ'ব। এতেকে প্ৰমাণ হ'ল যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ 4q + 1 আৰু 4q + 3 আৰ্হিত য'ত q এটা অখণ্ড সংখ্যা।
সো উদাহৰণ 4টো তোমালোকলৈ হোমৱৰ্ক থাকিল যদি নোৱাৰা কমেণ্টত লিখি দিবা মই পিছৰ ভিডিঅ'ত নিশ্চয় কৰি দেখাই দিম মই ভাবিছোঁ যে অনুশীলনীৰ বাকীখিনি অংক তোমালোকে নিশ্চয় কৰিব পাৰিবা তলত ডেছক্ৰিপশ্যনত তথাপিও পিডিএফটো দি দিছোঁ তোমালোকে এবাৰ চাই ল'বা যদি নোৱাৰা সো এতিয়া 5 নম্বৰ কুৱেশ্যনটো চোৱা ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m 9m + 1 বা 9m + 8 আৰ্হিত হ'ব এতিয়া চাবা a = we know that a = bq + r য'ত r is greater than equal 0 or smaller than b এতিয়া এই অংকটোত যদি আমি b নলওঁ তেনেহ'লে r 0 পৰা 8 লৈকে হ'ব আৰু সেই 0 পৰা 8 লৈকে 9q আৰু 9q + 1 9q + 2 9q + 8 লৈকে কিউব কৰিবলৈ আমাৰ অসুবিধা হ'ব সেয়েহে ইয়াত আমি এটা সৰু ট্ৰিক ইউজ কৰিম যেহেতু সকলো 9ৰে হৰণ যোৱা সকলো সংখ্যাক 3ৰে হৰণ যায় সেয়েহে আমি b 9ৰ জেগাত 3 ল'ম সো ইয়াত এতিয়া a হ'ব 3q 3q + 1 3q + 2 এতিয়া আমি a = 3 কিউব ল'ম আৰু ইয়াক কিউব কৰিম তেতিয়া পাম 27q কিউব এতিয়া ইয়াত আমি 9 এটা কমন ল'ম আৰু 3 কিউব ব্ৰেকেটত ৰাখিম যিটো আমি m বুলি লিখিম অৰ্থাৎ m এটা হৈছে যিকোনো এটা অখণ্ড সংখ্যা m = 3 কিউব আকৌ এবাৰ a = 3 কিউব + 1 এতিয়া আমি 3 কিউব + 1 টো a + b হোল কিউব ফৰ্মুলাত ভাঙিম য'ত a + b হোল কিউব ফৰ্মুলাটো হৈছে a কিউব + 3a² b + 3ab² + b কিউব এতিয়া 3 কিউব + 1 হোল কিউবটো কিউব কৰিলে আমি পাম 27q + 27q² 9q + 1 9 এটা কমন ল'লে পাম 9 ব্ৰেকেট 3q কিউব + 3q² + q আৰু 1টো ছাইডত ৰাখিম এতিয়া 3q কিউব 3 + 3q² + q টো m লিখিম অৰ্থাৎ 9m + 1 য'ত m এটা যিকোনো এটা অখণ্ড সংখ্যা এবাৰ আমি a = 3q + 2 ল'ম আৰু ইয়াক a + b হোল কিউব ফৰ্মুলাত ভাঙিম এতিয়া আমি পাম 27q কিউব + 54q² + 36q + 8 য'ত 9টো আমি কমন ল'ম q এতিয়া 9 কমন ল'লে থাকিব 3q কিউব + 6q² + 4q আৰু 8 বাকী থাকিব এটাকে এই 3q কিউব + 6q² আৰু 4q আমি m বুলি লিখিম যিহেতু m এটা অখণ্ড সংখ্যা আৰু এটাকে প্ৰমাণ হ'ল যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফল 9m 9m + 1 নাইবা 9m + 8 আৰ্হিৰ হ'ব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু ভাল লাগিল যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা